Hey guys, welcome to my YouTube channel. আজি অলপ এনে ফুৰি আহিব ড্ৰেছ কৰি লওক অলপ মেকআপ চাপ কৰি লয় ইমানো নকৰো গৰম যেহেতু এনে অলপমান কৰিম তাৰপিছত লগ পাইছো বাই আৰু এয়া আমি গৈছো হাজো এনে আমি ফুৰাৰ কাৰণে গৈছো কিন্তু ৰাস্তাটো সঁচাই বহুত ভাল লাগে আৰু গছ আছে যেহেতু একদম ঠাণ্ডা মানে ঠাইখিনি সেইকাৰণে ভাল লাগে আৰু বহুত মানুহ আহিছিল ফুৰাৰ কাৰণে মই অলপ তলৰ ফালে নামি গৈছোঁ যেহেতু এঢলীয়া আছিল সেইবাবে খুপি যাব লগা হৈছে মানে আৰু সেইখিনিত মানে বহি সূৰ্যটো চাই বহুত ভাল লাগে সেইকাৰণে মই নামি গৈছিলোঁ আৰু নামি আহিছোঁ এতিয়া অলপ বহি লৈছোঁ আৰু খালি ভিউজ উপভোগ কৰি আছোঁ এনে অলপ মই বহি লৈছোঁ হিলটোত যিহেতু বহুত দূৰ জেগা বাইকত বহি আহিছোঁ সেইকাৰণে অলপ বহি লৈছোঁ আৰু এইফালে ঠাণ্ডা এটা অনুভৱ কৰি আছোঁ আৰু সন্মুখত দেখি সূৰ্যটো যিহেতু ডুব যাব সেইখিনি মমেণ্ট উপভোগ কৰি আছোঁ বাইকত বহা দিয়া নাই এইটো আহিব এতিয়া কি ভাল লাগছে চব ফালে সেউজীয়া মাজে মাজে পানী আছে মানুহ ওপৰত আছোঁ তলত ঘৰগিলা সৰু দেখা পাইছোঁ তাৰপিছত আমাৰ ওচৰে পাজৰে এখানে পাহাৰ আছে য'ত মানুহ উঠিব পাৰে বাইক চলাব পাৰে না তাৰপিছত এফালে সূৰ্যটো ডুব যাব এইটো চাই কেনে বহুত ভাল লাগছে সূৰ্যটো লালো হৈছে হালধে হৈছে চাওঁ অলপ সূৰ্যকে জুম কৰি দিওঁ এইটো সূৰ্য এতিয়া আমি ষ্টাৰ্ট বন্ধ কৰি কেনে যাই আছোঁ যাতে অলপ তেল খৰচ হৈছিল উঠাতে অলপ তেল খৰচ হয় আৰু এতিয়া ষ্টাৰ্ট বন্ধ কৰি কেনে পূৰা স্পীডতে যাই আছোঁ আৰু এইখিনি কাৰণে ইয়াতে মানে বহুত মানুহ আহে ভাল লাগে সেইটো কাৰণে এইবিলাক ফটো উঠিছে হৈ কেনে হাই আৰু এয়া হাজো আৰু এইফালে মাধৱ মন্দিৰ যাব পাৰি আৰু এইখিনি পাৰ হৈ আমি অলপ ৰখি দিলোঁ ইয়াতে ষ্টিং খালোঁ তাৰপিছত এইখিনি পাৰ হৈ আমাৰ গাড়ীখন বেয়া হৈ গ'ল বহুত সময় থাকিলোঁ মোৰ চিনাকি ভাইটি চানিক মাতিলোঁ সি মেকানিক এটা আনি কিনে গাড়ীখন ঠিক কৰিলোঁ 8টা বাজি গৈছে তাৰপিছত আমি নলবাৰী পালোঁ নলবাৰী কলকাতা গল্ডেন বিৰিয়ানী লৈ থাকোঁতে গাড়ীখন আৰু বেয়া হৈ গ'ল ভাইজানক মাতিলোঁ ভাইজানে আহি আৰু গাড়ীখন ঠেলি ঘৰত লৈ গৈছে আৰু ৰাতিটো আমি এনেকৈ শুই গ'লোঁ ভাগৰে জোগৰে আৰু এতিয়া মৰ্নিং হৈ গ'ল আৰু মই ব্ৰেকফাষ্টত বনালোঁ চাইনিজ ব্ৰেড আছিল যিহেতু কাপ কবি
আৰু পিঁয়াজ দি কিনে এনেকৈ চেণ্ডউইচ বনাই কিনে অলপ চচ দিছোঁ আৰু গেছত আমি তেনেকৈ কৰি ল'লোঁ। দিনটো ভিডিঅ' কৰা নহ'ল আৰু এয়া ইভিনিং। চনাক মই ছবি আঁকি দিলোঁ, নিচে নোহোৱা হাল্লা কৰি আছে, চ' তাকো কিবা আঁকি দিব লগা হ'ল। এনেকৈ মই আঁকি দিলোঁ। আৰু এয়া দিনতে মই আলু ধুই ৰ'দত শুকাব দিছিলোঁ আৰু এয়া চুৰিৰে মই কাটি কিনে ধুনীয়াকৈ স্পাইৰেল পটেটো বনাই দিছোঁ। তাৰপিছত মছলাত মই বিশেষ একো দিয়া নাই, নিমখ, হালধি, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি অলপ দি এনেকৈ তেলত বহাই দিছোঁ। ধুনীয়াকৈ হৈ গৈছে আৰু খাবলৈ বহুত সোৱাদ লাগিছে। আজিলৈ বাই বাই।